শারদীয় দুর্গা পূজার শুভেচ্ছা থাকিল। এই মুহূর্তত SRK টিম আহি উপস্থিত হয়েছে জলেশ্বৰ সমষ্টিত ধৰকত শ্ৰী শ্ৰী দুৰ্গা পূজাত উপস্থিত হৈছোঁ। আজি শুভ অষ্টমী আৰু ইয়াতে সকলে ভক্ত প্ৰান্ত ৰাইজে ইয়াতে আহি মাৰ আশীষ ল'লে আৰু মই অলপ সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিম। ইয়াৰ পূজাৰ যি মণ্ডপ আছে ইয়াৰ পূজাৰীসকলে তেখেতসকলে সুন্দৰভাৱে আটক ধুনীয়াকৈ পূজাৰ মণ্ডপ সজাই তোলা হৈছে আৰু সম্পূৰ্ণ ইয়াতে যি নীতি নিয়ম আছে নীতি নিয়মেৰে পূজা অৰ্চনা কৰি আছে আৰু সঁচাকৈ কিন্তু এই জলেশ্বৰ সমষ্টিত ইয়াৰ ঐতিহাসিক পুৰণি এখন মন্দিৰ দুৰ্গা পূজা মন্দিৰ মই অলপ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। COVID-19 যাতে গুছি পেলাই আৰু যাতে আমাৰ অল পৃথিৱীত যাতে এই বস্তুটো না থাকে বা আপুনি এইটো সহায় কৰক। অষ্টমী দিনে আমাৰ যিখিনি নিয়ম নীতিৰ মাজত আমি কিছু চলি আছোঁ আৰু তেনেকুৱা বিশেষ আমি এইটো আশা কৰিম যাতে এই অষ্টমীৰ দিনত আমি যিটো ইয়াৰ অঞ্চলস্থৰ যিখিনি আমাৰ সংখ্যা চব মানুহ ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত মানে পূজাৰ এটাই যিহেতু পূজাৰ মণ্ডপ যাতে চব জনসাধাৰণ যাতে ভালে থাকে কুশলে থাকে আৰু যিবিলাক মানে অশান্তিবিলাক যাতে গুচি যায় মানুহ যাতে দুখ কষ্টবোৰ মানে গুচি যাতে শান্তি ঘূৰাই আনে আমি মা দুৰ্গা ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। ওম সৰ্ব মংগল মংগলে শিৱে সৰ্বাৰ্থে সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌরী নারায়ণী নমস্তুতে। ওম ভগবতী দুর্গা দেবী নমস্তুতে।